হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। আজি হ'ল 11 এপ্ৰিল 2023। আজি মই ভিডিঅ'টো সন্ধিয়াতে আৰম্ভ কৰিছোঁ আৰু একচুৱেলি আমি আছোঁ গোটেই পৰিয়ালটো মানে ৰেষ্টুৰেণ্ট এখনত। আৰু আজি যিহেতু বেটাৰ বাৰ্থডে, মই ভিডিঅ'টো আপলোড কৰোঁতে অকণমান সময় হৈছে। সেইকেইদিন খুব ব্যস্ততা হৈ আছে, বিহু বুলি ঘৰলৈও আহিব লাগে। তো আমি পৰিয়ালটো এনেকৈ, মোৰ হাজবেণ্ড আৰু বেটা, মই। তাৰ বাৰ্থডে প্ৰতি বছৰে আমি খুব ধুনীয়াকৈ পালন কৰোঁ। কেতিয়াবা ঘৰলৈ যোৱা হয় বা গুৱাহাটীতো চেলিব্ৰেশ্যন কৰোঁ। তো বেটাক আপোনালোকে খুব আশীৰ্বাদ কৰিব যাতে সদায় আগবাঢ়ি যাব পাৰে সকলো কামতে আৰু যাতে ভাল মানুহ হ'ব পাৰে জীৱনত, পঢ়াত হওক বা আচাৰ ব্যৱহাৰে সকলোতে। তো এয়াই হ'ল ফ্ৰেণ্ডছ, আজি মই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ এনেকৈ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সকলোকে মানে কৈছোঁ আৰু যে ভিডিঅ'বোৰ যাতে শেষলৈকে চাই, ভাল লাগে তেতিয়া। এনেকৈ আৰু ধুনীয়াকৈ সাজি কাচি আহিলোঁ আৰু এইবাৰ বৰ বিশেষ আৰু বাৰ্থডেটো বৰ বেছি আয়োজন কৰা নাই, মানে আমি পৰিয়ালটোৱে আৰু। তো বেটাৰ ফ্ৰেণ্ডছবিলাক আৰু সকলোবোৰ এতিয়া যিহেতু স্কুলৰ বন্ধ চলি আছে, গতিকে সকলোবোৰ ইফালে সিফালে আছেগৈ। তো এইটো হ'ল বাৰ্থডে কেকটো, এইটো হ'ল চুমুচ কেক কৰ্নাৰৰ, আৰু এটা কেক এইটো হ'ল এই গুৱাহাটীৰে। তাৰপিছতে এনেকৈ আমি সময়টো পাৰ কৰিছোঁ পৰিয়ালে। মই ল'লোঁ মহিটো, আৰু ইয়াৰ মহিটোটো খুব ভাল, ফুডেক্সৰ, আৰু বেটাই ল'লে মাছালা কোকটো, মোৰ হাজবেণ্ডেও ল'লে। অৰ্ডাৰ দিছোঁ কিছুমান ষ্টাৰ্টাৰ্ছ, ইয়াৰ লগত ষ্টাৰ্টাৰ্ছটো হ'লে খাই ভাল লাগে। আৰু এনেকৈ মই মহিটোটো লৈ আৰম্ভ কৰিছোঁ, বেটাও লৈছে। এই ষ্টাফবিলাক যিবোৰ মানে ছাৰ্ভ কৰাবিলাক কিন্তু এই ৰেষ্টুৰেণ্টত ছোৱালীবিলাকে আপোনালোকে বেছিকৈ দেখা পাব। আহি গ'ল এয়া পনীৰ মানে তন্দুৰী, এইটো খুব ভাল লাগে খাই। ইয়াৰ লগত চালাডো দিছে, লগত টপিংছ আপোনাৰ চাটনি এনেকৈও আছে ডিপ কৰি খাবৰ কাৰণে। তো বেটাই খাই আছে। আজি বাৰ্থডেটো খুব মানে চিম্পলকৈ আমি চেলিব্ৰেট কৰিছোঁ। লগত ষ্টাৰ্টাৰ্ছবিলাকো এনেকৈ আহি আছে ইটো সিটোকৈ। মই এনেকৈ ফটোৱে কৰি দিছোঁ কোনোবা এটা ঠাইত। এইখন একচুৱেলি হ'ল ৰেষ্টুৰেণ্টখন মানে বেচিকেলি এইটো হ'ল বিৰিয়ানীৰ কাৰণে ফেমাছ হয়। বেটাৰ মন আছিলে এইবাৰ বাৰ্থডেত বিৰিয়ানীকে খাওঁ, গতিকে বিৰিয়ানীকে অৰ্ডাৰ দিলোঁ। মই খালোঁ মাটন বিৰিয়ানী অৰ্ডাৰ দিলে। চফ্ট হয়, চফ্ট মানে এনেকুৱা মানে ধুনীয়াকৈ মানে এৰি গৈছে। সাধাৰণতে কিছুমান জেগাত ডাঙৰ হয় ঠিকেই, কিন্তু মানে বৰ চুবাব লাগে, ইয়াত একেবাৰে মুখেৰে গলি গৈছে। আৰু ফ্ৰেণ্ডছ, আপোনালোকক মই আশা কৰিছোঁ যিসকলে মোৰ নতুনকৈ ভিডিঅ'বোৰ চাই আছে তেওঁলোকক বহুত থেংক ইউ, আৰু মোৰ চেনেলত জইন হোৱাৰ কাৰণে। আৰু যিসকলে আগৰে পৰা মোৰ চেনেলত আছে, ছাবস্ক্ৰাইব কৰি থৈছে চেনেলটো, তেওঁলোককো বহুত থেংক ইউ জনাইছোঁ। আৰু প্লিজ আপোনালোকে মোৰ চেনেলবোৰ চালে মানে চেনেলৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব ভাল লাগিলে ফ্ৰেণ্ডছৰ লগত, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে চাব পায়। তো এতিয়া মই ট্ৰাই কৰি আছোঁ, যিহেতু এতিয়া মই ভিডিঅ'টো কৰা আজি ভালেমান কেইদিন হৈ গ'ল, 11 তাৰিখে কৰা। মই এতিয়া যেতিয়া ভইচ অভাৰ দিছোঁ মোৰে লোভ লাগি গৈছে। লগত আছে কেঁচা পিঁয়াজ, চাটনি, আৰু বিৰিয়ানীৰ লগততো ৰাইতা নহ'লে নজমে, নহয় জানো? আৰু আপোনালোকে যদি কোনোবাই মোৰ ভিডিঅ'টো চাই মেলি গুৱাহাটীৰে হওক বা বেলেগ ক'ৰবাৰ যদি ইয়ালৈ আহিছে, কমেণ্ট কৰি জনাব। আমাৰ খোৱা বোৱা হৈ গ'ল ইতিমধ্যে। তো বাহিৰৰ এইটো যিটো মানে এণ্ট্ৰেঞ্চটো, মানে প্ৰথম সোমাওঁতে এইটো খুব ধুনীয়াকৈ দেখুওৱা আছে। মানে ফ্ৰণ্টতে আগতে বহুত কিছু ডেক'ৰেশ্যন কৰিছিলে, কিন্তু এতিয়া নতুনকৈ আকৌ ডেক'ৰবিলাক মানে চেঞ্জ কৰিব, তাকেই ইয়াৰ ষ্টাফ গাৰ্লগৰাকীয়ে কৈ আছিলে। তো মানে ময়ো তাইক কৈছোঁ মই অকণমান চেঞ্জ দেখিছোঁ, আগতকৈ চিম্পল লাগিছে ৰেষ্টুৰেণ্টখন। তো তেওঁলোকে বোলে আৰু কিবাকিবি ইয়াত ছেটআপ চেঞ্জ কৰিব, আৰু ইয়ালোকৰ এইটো ফ্ৰণ্ট মানে অফিচ ষ্টাফটো আৰু ইয়াতে বহে। তো ইয়াত বেছিকৈ আপোনালোকে ছোৱালীবিলাকেই দেখা পাব ছাৰ্ভ কৰা। আৰু ইয়ালোকে যিখিনি মছলা ব্যৱহাৰ কৰে, মানে মছলাখিনি এনেকৈ ফ্ৰণ্টতে শ্ব' কৰি থোৱা আছে। আৰু এয়া হ'ল মানে তেওঁলোকৰ হেৰিটো, আৰু ফ্ৰণ্টত দৰজা দি যিখন দি সোমায়, এয়া হ'ল এইফালেদি সোমাই যায়। বেটা ওলাই আহিছে। তো এয়া আছিলে আজি ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ভাল পালে যদি প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি আপোনালোকে ফুডেক্সলৈ আহিছে। তো আমি ধুনীয়াকৈ এনজয় কৰিলোঁ। আৰু যিহেতু তাৰমানে বাৰ্থডেটো আমি ইমান মানে সৰুকৈ চেলিব্ৰেট কৰাৰ কাৰণে, তাই যিহেতু বিহুৱে হৈ যায় কেইদিনৰ পিছতে, বেটাৰ 11 তাৰিখে বাৰ্থডে পৰে, তাৰ পাছতে বিহু আহি যায়, গতিকে বহুত প্ৰিপেৰেশ্যন কৰিব থাকে। আৰু আমি ঘৰলৈ আহিম যিহেতু 12 তাৰিখে, সেইকাৰণে এনেকৈয়ে মনস্থুপীয়াকৈ চেলিব্ৰেট কৰিলোঁ।
আগতে আমি মানে লাষ্ট ইয়েৰলৈকে আমি ভালেমান ডাঙৰকৈয়ে পাতিছোঁ। তো সেয়াই কথা, আজি ভিডিঅ'টো সৰুকৈ থুলমূলকৈ আগবঢ়ালোঁ আপোনালোকলৈ। সেয়া হাজবেণ্ড ওলাই আহিলে, এটা ভাইটি আহিছিলে, সিও পিছে পিছে আহি আছে। আৰু মই আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ আৰু আশা কৰোঁ ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰি দিব আৰু লগ পাম আনাডাৰ ভিডিঅ'ত। বাই বাই।